নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই বনাবলৈ লৈছোঁ কচুৰ লগত শিঙি মাছ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব দেই, কেনেকৈ বনাইছোঁ। প্ৰথমে কচুখিনি ভালকৈ ওপৰৰ বাকলিটো গুচাই নিমখ দি ধুই ল'ব। তাৰ পাছত কুকাৰত দি এটা হুইচেল মাৰি সিজাই ল'ব অলপ। এতিয়া মই মাছখিনি ভালদৰে ফ্ৰাই কৰি লৈছোঁ। মাছখিনি ধুনীয়াকৈ ফ্ৰাই হোৱাত আমি উলিয়াই থৈ ল'লোঁ। এতিয়া মই পিঁয়াজ, আদা, নহৰু ধুনীয়াকৈ ভাজি ল'ম। এতিয়া মই পিঁয়াজখিনি ভালদৰে সিজি লোৱাত বিলাহী এড কৰি দিলোঁ। লগতে আপোনালোকেও নিজৰ সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিব। কচুৰ লগত মাছ সিজাইছোঁ কাৰণে জালুক অলপো দি দিলোঁ। এতিয়া মই বইল কৰি থোৱা কচুখিনি ইয়াতে এড কৰি দিলোঁ। কচুখিনি ভালকৈ উতলি থাকোঁতে মই মাছ দি দিলোঁ। একেবাৰে শেষত গেছটো অফ কৰি নেমু অলপ চেপি দিছোঁ। এয়া চাওক, আজি দুপৰীয়া সাঁজৰ কাৰণে শিঙি মাছ আৰু কচুৰ জোল ৰেডি। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব দেই। খাবলৈ বহিছোঁ আৰু দেই বন্ধুসকল। আপোনালোকে কচুৰ লগত মাছ খায়নে? কমেণ্টত জনাবলৈ নাপাহৰিব।